গুড মৰ্নিং, কি খবৰ তোমালোকৰ? আই হোপ সকলোৱে ভালে আছা। ময়ো ডিউটি যাব ওলাইছো। তো গাইজ যোৱাৰ আগত মানে আপোনালোকৰ এটা মোৰ দায়িত্ব আছে। এইটো ব্লগ নহয়, জাষ্ট অকণমান ক্লিপ এটা দেখাই দিম আৰু আপোনালোকক। যোৱাৰ আগত সদায় মানে আমাৰ বাবুক গাড়ীটো ল'ব লাগে। তো এয়া চাওক, এতিয়া পাৰিলে বাইক নিজে ষ্টাৰ্ট কৰিব। তৰালি ভাতটো খাই উঠি ডিউটি যোৱাৰ আগত তামোলখন খাব লাগে। তামোলটো মেইন মোৰ কাৰণে। তামোলটো খাই ল'লোঁ। এতিয়া ইয়াক মানে এই চাওক, আপোনালোকে বিশ্বাস নকৰিব, চাওক ৰেচাৰ পাকা আছে সি। এতিয়া মই ধুনো দে টাটা কৰি দিয়ে একবাৰ। টাটা এবাৰ নমো কৰি দেখাই দিয়াচোন। নমো কৰি দেখাই দিয়া একবাৰ। নমো কৰি দেখাই দিয়াচোন। নমো কৰি দেখাই দিয়া। এয়া নমো কৰি দিছে, আপোনালোকে দেখা পাইছে। তো এতিয়া মানে ইয়াক এবাৰ গাড়ীত একবাৰ এই ওচৰৰ পৰা এবাৰ ঘূৰাই লৈ আহোঁ। মানে যোৱাৰ আগত সদায় একবাৰ উঠাবই লাগে, নহ'লে কান্দিব ধৰে সি। সেইকাৰণে ভাবিছোঁ একবাৰ উঠাই লওঁ। এইবিলাক মুখত নেদবে জানো, এইবিলাক ফুল নহয়, এইবিলাক ফুল। তো এতিয়া গাড়ীখন ষ্টাৰ্ট কৰি লৈ যাওঁ বাৰু ইয়াক। তো এইফালে দেখা পাইছে বাবুক লৈ কিনে অলপ যাই আছোঁ। ৰাস্তাও বেয়া, ইমান ভাল ৰাস্তাও নহয়। তো ইয়াক উঠাই আছোঁ গাড়ীত। অলপ ভাল পাইছে আৰু সি এতিয়া। এটা লাইক কৰি দিব আৰু সকলো। মই ৰেচপাকা আছোঁ, দেখি ধৰি আছে গাইছ। হালতো দেখি ধৰি আছে, হালতত মই ধৰি আছোঁ। ধন্য এইটো ওপৰত এইটো নমো কৰি দেখাই দিয়া একবাৰ। নমো দিয়া, নমো দিয়া একবাৰ। নমো কৰি দিছে। ঘৰত যাম ন এতিয়া, ঘৰত যাম ন। তোমাক থৈ কিনে মই ডিউটিত যাব লাগিব। দে মাতা ককা, ককা মাতিছে একবাৰ। ককা মাতা একবাৰ, ককা মাতি দে একবাৰ। ককা মাতা, ককা মাতি দে একবাৰ। কি খবৰ? কি খবৰ? হামাটোক কৈ দিছো, হামা হামা চলো দিয়া, এনেকে দিয়া, এনেকে দিয়া, এনেকে দিয়া দে, চলো দিয়া। ঘূৰে দিয়া, দেখি ঘূৰে দিয়া দে। নোৱাৰো চলাব, গাড়ী বন্ধি নাযায় গাড়ী। ককা এটা দিয়া, ককা এটা দিয়া। ককাক এটা দিলে এই আমাৰ গুনু ককাকক এটা দি আহি গ'ল। এতিয়া ঘৰত গৈ আছো, ঘৰত যাম, তাৰপিছত ইয়াক থ'ম, থৈ কিনে আৰু ডিউটিত যাম। তো ব্লগ নহয়, জাষ্ট বাবুৰ লগত ধেমালি অকণমান আপোনালোকক দেখালোঁ, কেনেকুৱা পাইছে কমেণ্টত জনাই দিব। তো এনেই আৰু ঘৰত থাকিলে এনেকৈ ধেমালি কৰিও ভাল লাগে বাবুৰ লগত। আৰু নো আহা হ'ব, সেইতিয়া চাওক গাড়ী পৰা নুমি নাহে। এতিয়া মই যাওঁ, তুমি থাকা, পৰি যাবা সেইফালে, এইফালে আহা। মই যাওঁ দে, টাটা সেইটো আহা। বাবুক গাড়ীত তোলাই লৈ আহিলোঁ। এনেই অকণমান গাঁৱতে অকণমান ঘূৰাই লৈ আহিলোঁ, আমাৰ ৰাস্তাখিনিতে ঘূৰাই লৈ আহিছোঁ। তো ভিডিঅ'টো যিখিনি দিছোঁ বেছি দীঘল ভিডিঅ' নাছিলে। কেনেকুৱা পাইছে কমেণ্টত জনাব গাইছ। এইটো মোৰ ল'ৰা, আৰু মোৰ ল'ৰাৰ নাম হৈছে সুদীপ্ত নাথ। তো সেইনো এনেকৈ দিয়া, দাদা কোৱা, দাদা কোৱাচোন। এইটো দাদা আছে, এইটো দাদা আছে, কোৱা দাদা। চুম দিয়া, এটা চুম দিয়া, এইটো গালত চুম দিয়া, ইটা এটা মম দিয়া। তো গাইজ ভিডিঅ'টো এতিয়া সমাপ্ত কৰিম। তো ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কৰি দিব, আৰু বাবুৰ কাৰণে শ্বেয়াৰ এটা কৰি দিব। আৰু এটা কথা আপোনালোকে গমেই পায়, যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কি ক ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব খোৱা
চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই দিত্যাৰ কোৱা আমাৰ দিত্যাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কোৱা ক'ব পাৰিলে কৈ দিলে হয় বাৰু ক'ব পৰা হোৱা নাই বুজি পাই কিছু কথা ইমান হেনো বুজি নাপায় বাৰু মেচিয়ৰ হোৱা নাই ন মানে 1 বছৰ 1 মাহে হৈছে তো গাইজ বাই বাই আকৌ নেক্সট ভিডিঅ' এটাত লগ পাম চুম্মেশ্বৰী সকলোকে